Guys, welcome back to my YouTube channel. এতিয়া মই বজাৰ কৰিব গৈ আছো বিশ্বকৰ্মা বজাৰ হৰুমুৰাকে পাতিম সেইটো কাৰণে অকমান বজাৰ ওলাই যাও মই অকলে যাও ঘৰত কোনো লগত না যাই বলে সবৰ প্ৰবলেম হৈ আছে এই ভন্টি চিঞৰি আছে আপুনি চাব পাৰে বাথৰুমৰ পৰা আপোনালোকক দেখাই দিম মই কি কিনো দেখাব নোৱাৰিলেও বাৰু ঘৰত দেখামগে কি আনিলো ওকে বাই মই গৈ থাকো আপোনালোকক ফাইনালি বজাৰ পাই গলো মই এতিয়া ইয়াতে কতবাই নামো আৰু আংকা সাইডতে ৰখাই দিবচোন এটো হয় আমাৰ জনাই বজাৰ আপোনালোকে চাব পাৰে ইয়াত পুৰা দোকান ফুল সব ফালে ফুল আৰু মানে বেলেগ বস্তু ফলমূলৰ দোকান সব আছে ইয়াত এতিয়া মই আপোনালোকক এতিয়া দেখাই দিম মই কি কিনো সব দেখাব নোৱাৰিলেও কিছুমান বস্তু দেখাই দিম আপোনালোকে চাই থাকক এতিয়া মই ক্লিপ কিনো বজাৰ কৰাৰ আগতে কাটা ক্লিপ মাৰ কাৰণে আৰু আংকু ক্লিপ আছে নেকি ইয়াৰ পৰা এইটো ব্লু কালাৰটো দি দিয়ক হৈ যাব এইটো 10 টকা বুলি কৈছে এইটো লৈ লওঁ তাৰপিছত ফুলৰ দোকানত সোমাই মানে মালা বাইকৰ আৰু চাইকেলৰ কাৰণে মালা লৈ লওঁ কিমান কি কৈ জানো সুধি চাওঁ কেনেকুৱাকৈ দিয়ে বাইকের গাড়ি হবো না মানে শুনুন এটা পিছনের গাড়ি হবো কিমান হইলো কিমান হয় হা 50 কত দিম 30 দিম দুটা লম 30 করে কম তিনটা লম 30 কে দি দিও আৰু তিনটা দি দিও আৰু দাদাই বোলে এনে লৈ যা বোলে সঁচাকে দিব আৰু বেলেগ দি দে এনেকৈ কালাৰৰ বেলেগ অ চাইকেলৰ কাৰণে লাগে মানে ভন্টি কাৰণে ইয়াতে বজাৰ শেষ কৰি কাকুৰ দোকানত সোমালো বস্তুকেইটা ইয়াত ৰাখিছিলোঁ বেলেগ পূজা কৰোঁতে এতিয়া ঘৰলৈ যাওঁ আৰু সন্ধিয়া হৈ গ'ল চবফালে ফুল ইমান মানুহ ভিৰ এতিয়া মই গৈ থাকোঁ এয়া হৈছে জনাই বজাৰ আছে বাৰু বজাৰটো ইমানে মানুহ ভিৰ এতিয়া বজাৰ কৰোঁতে আন্ধাৰে হৈ গ'ল আৰু এতিয়া ৰিক্সাতে যাওঁ আৰু আহোঁতে বেলি আছিলে এতিয়া পুৰা ডুবি গ'ল আপোনালোকক দেখাই দিম মই কি কিনিলোঁ এতিয়া ৰিক্সাতে যাওঁ বজাৰ কৰি পেলি বহুত মানুহ ভিৰ দেই জনাই বজাৰত একদম নক'বা বহুত গৰম লাগিলে বস্তু নাপায় আৰু কল কিনিব গৈছোঁ কলো নাই আৰু সৰু কলকেইটা আছে উপায় নাই আনিলোঁ আৰু ঘৰত গালি দিবনে নাই সেইটো নাজানো আৰু আপোনালোকক দেখাম মই কি আনিছোঁ আপোনালোকক দেখাম কি আনিলোঁ গাখীৰ আনিলোঁ লাইফ 60 rupees গাখীৰ দুটা পেকেট লৈ আনিছোঁ এনেকুৱাকৈ ক্ষীৰ বনাম বুলি আমাৰ মানে গৰু গাখীৰ ইয়াত নাপায় আৰুতো বেগ এটা আনি দিছোঁ ভণ্টি এজনী বাৰ্থডে তাত যাওঁ আজি তাৰপাছত সৰুকৈ এটা কিউট মানে বিশ্বকৰ্মা ফটো এটা আনিছোঁ চাওক ইমান কিউট আছে সেইটো একচুৱেলি বেলেগ দোকানকেইটাত 150 বুলি কৈ আছিলে মই আকৌ দাদা এটাৰ পৰা 50 ৰুপিছত লৈ আনিছে তাৰপিছত সৰুটোক ইহঁতে
60 rupees বুলি কৈ আছে তাৰপিছত মই দেখাই পিনি ক'লোঁ সেইটো এনেকুৱা নহয় বুলি তাৰপিছত লাষ্ট পাই গ'ল তাৰপিছত সেইটো কলটো চাহ পাৰে কেনেকুৱা আছে কলে নাপালোঁ মই ভাগে নাপালোঁ নেক্সট টাইম আকৌ মৰ্ণিং বজাৰ কৰিব যাম এনেকুৱা আছে কলটো দেখিবলৈ কালাৰটো এনেকুৱা ভিতৰত ভালে আছে একচুৱেলি সেইটো কল ল'লোঁ তাৰপাছত আপেল ল'লোঁ আপেল তাৰপাছত এনেকুৱা আপেলকেইটা মিঠা হয় এইবোৰ আৰু আনিলোঁ ফুল পাপাৰ বাইকৰ কাৰণে ভণ্টিৰ চাইকেল আৰু খুৰা বাইকৰ কাৰণে সেইটো ফুল আৰু আনিলোঁ সেইটো কি আছিলে সেইটো ভুজিয়া বান্দা আছে ভুজিয়াটো আৰু আপোনাৰ সেইটো খিচমিচ 60 rupees লিখা আছে 40 rupeesত দিছে তাৰপাছত এইটো হয় কি আছিলে এইটো দেখাই আছে আপোনালোকক লোকেল মাছ অকণমান কিনি আনিছে 20 rupees আৰু সেইটো চাকি দিয়া আৰু আনিছোঁ সেইটো কাজু বাদাম 50 rupees মোক ঠগিলে নেকি 30 rupees লিখা আছিলে 50 rupees ল'লে আৰু এইটো মগু অকণমান তাৰপাছত এইটো বাদাম লৈ আনিছোঁ আৰু চানা অকণমান লৈ আনিছোঁ আৰু সেইটো আনিলোঁ সেইকেইটা মই বজাৰ কৰিলোঁ আৰু আজি কালৰ কাৰণে সৰু মূৰাকৈ আৰু ইমান ডাঙৰো নহয় সকলোকে এডভান্স মানে হেপী বিশ্বকৰ্মা পূজা যাতে সকলোৰে দিন ভাল হওক আৰু ভালকৈ পূজা হওক অ'কে বাই থেংক ইউ ৰ'ব আৰু মই এটা বস্তু দেখাব আছিলে মই কি কিনিলোঁ আৰু মই কিনিলোঁ সেইটো হাতত পিন্ধিবলৈ কাৰণে আৰু সেন্দুৰ ল'লোঁ আৰু সেইটো আছিলে মাৰ কাৰণে ক্লিপ যোনটো মই ফাৰ্ষ্টতে ল'লোঁ বেছিকৈ ক্লিপ পিন্ধিবৰ কাৰণে মাৰ ক্লিপ বিচাৰি পোৱা নাই আমাকে গালি দি থাকে আৰু সেইকাৰণে সেইটোকে ল'লোঁ লৈ দিলোঁ আৰু মোৰ পইচা নাবাছিলে মই সেইটো ইয়াত লিখি লৈ গৈছিলোঁ কি লাগে কাৰণ মায়ে গালি দিব না চব বস্তু নানিলে চ' সেইটো তাৰপিছত মই চুপ ইমান ডিষ্টাৰ্ব দি আছে চাকৰিটো তাৰপাছত মই ক্লিপ দুটা আনিলোঁ চাব পাৰি আপুনি ইমান কিউট আছে চাব পাৰি য়েলো এণ্ড পেঞ্চিল কালাৰ চাব ভাল লাগে চাগে ছোৱালীকেইজনী 50 rupees আছিলে তাৰপাছত আৰু বাচিলে নেকি আৰু 100 rupees এটা বাচিছে আৰু 10 rupees 1000 লৈ গৈছিলে মানে বজাৰ কৰিলোঁ সেয়া মোৰ ভাইটি চাব পাৰে ইমান দুষ্ট আছে নহয় এতিয়া সি আন্ধাৰত ৰাতিকৈ মানে বল খেলিব এই বল বিচাৰি আছে আৰু এতিয়া মানে সি পূৰা পাকঘৰতে এইটো বল খেলি থাকিব আৰু চাই থাকক আপোনালোকে কেনেকুৱা খেলি থাকে হে ভগৱান এইটো বেগটো লৈ আনিছোঁ বেগটো বলটো নালাগে বেগটো বলটোৱে আনিছে ইয়াত কি মানে সঁচাকৈ গিফ্টটো এনেকুৱাকৈ লৈছোঁ আমি কেক খাব যাম ন লিগাং আপোনালোকক আনি দিমগৈ কেক লাগে যদি লিগাং আনি দিবিনে সেইটো হয় বাৰ্থডে কেক দিছ ইজ বাৰ্থডে গাৰ্ল হাই আমতা চিলো 2 বছৰ হৈ কাৱন কিমান বছৰ হ'ল 8 বছৰ নিজৰ বছৰটো ঘৰৰ ওচৰতে ভণ্টি এজনী মানে বাৰ্থডে খাব আহিলোঁ লিগাঙে লগত নাহিলে টোপনি লাগিছে বুলি ঘৰতে থাকি গ'ল মই আহিলোঁ মা আহিলোঁ ভণ্টি আহিলোঁ এতিয়া ইয়াতে অকণমান চেলিব্ৰেশ্যন কৰি ঘৰত যাওঁ আৰু কি হয় কি নহয় ৰাতি হৈ যাব পাৰে দেৰি হৈ যাব পাৰে ইয়াত ভাত পানী বনাই আছে ইয়াতে খাই মেলি যাওঁ আৰু ঘৰত আপোনালোকক যদি ভিডিঅ'টো ভাল লাগিলে দেন প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো থেংক ইউ আজি ভিডিঅ'টো ইমানলৈকে আছিলে আপোনালোকে চাই থাকক হেপী বাৰ্থডে টু Happy birthday.
এই